Hello viewers, welcome to my channel ইতিহাসে ৰিঙিয়াই। আজি আমি পুনৰ অসম শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বুৰঞ্জীৰ প্ৰথম খণ্ডৰ প্ৰথম অধ্যায় ইটা, মণি আৰু হাড়বোৰৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিম। এনেকুৱা প্ৰশ্নোত্তৰ সময়মতে পাই থাকিবলৈ মোৰ এই চেনেলটো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা। আহাচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্ন, হৰপ্পা সভ্যতা কি কাৰণে ধ্বংস হৈছিল? উত্তৰ, 2600 খ্ৰীষ্টপূৰ্বৰ পৰা 1900 খ্ৰীষ্টপূৰ্বলৈ বৰ্তি থকা পৃথিৱী বিখ্যাত হৰপ্পা সভ্যতাই ধ্বংসৰ সন্মুখীন হয়। খ্ৰীষ্টপূৰ্ব 1900 মানলৈ হৰপ্পাৰ যিবোৰ স্থানত জনবসতি আছিল সেইবোৰত লাহে লাহে হস্ত নিৰ্মিত সা সঁজুলিবোৰৰ অৱলুপ্তি ঘটিবলৈ ধৰিছিল। এই ঠাইবোৰত গৃহ নিৰ্মাণ প্ৰযুক্তি কৌশলসমূহৰো মান হ্ৰাস পাবলৈ ধৰিছিল। এই সকলোবোৰ ঘটনা পৰ্যালোচনা কৰি পুৰাতত্ত্ববিদসকলে অনুমান কৰিছিল যে জলবায়ু আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি বনাঞ্চল ধ্বংসকৰণ, ভয়াৱহ বানপানী, নৈসমূহৰ গতি পৰিৱৰ্তন বা অনাদিত্য কুঞ্জবনৰ অত্যাধিক ব্যৱহাৰলৈকে বহুবোৰ ঘটনা হৰপ্পা সভ্যতাৰ ধ্বংসৰ কাৰণে জগৰীয়া আছিল। বহুতে আকৌ মত পোষণ কৰে যে উপৰোক্ত কাৰণবোৰৰ বাবে এটা বিলুপ্তি হ'লেও হৰপ্পা সভ্যতা ধ্বংস হ'ব নোৱাৰে। যি শক্তিৰ অধীনত হৰপ্পা ৰাজ্য ঐক্যবদ্ধ হৈছিল সেই শক্তিৰো সমাপ্তি ঘটিছিল। ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে হৰপ্পা সভ্যতা প্ৰাকৃতিক দুৰ্যোগৰ বাবে পৰোক্ষভাৱে ধ্বংস হ'লেও প্ৰত্যক্ষভাৱে নিশ্চয়কৈ এক শক্তিশালী জাতিয়ে হৰপ্পা সভ্যতাক আক্ৰমণ কৰিছিল। দ্বিতীয় প্ৰশ্ন, হৰপ্পাৰ শাসক গোষ্ঠীৰ কাৰ্যালয় সম্পৰ্কে লিখা বা হৰপ্পাত ৰজাৰ শাসন আছিলনে আলোচনা কৰা বা হৰপ্পাত শাসনৰ কৰ্তৃত্ব কেনেকুৱা আছিল? এই তিনিওটা প্ৰশ্নৰ উত্তৰ হৈছে হৰপ্পাৰ ৰাজনৈতিক দিশত পুৰাতত্ত্ববিদসকলৰ মতভেদ দেখা যায়। কোনো দৰ্শনীয় বস্তু দৃষ্টিগোচৰ নহ'লেও মহেঞ্জোদাৰোত আৱিষ্কৃত এটা বিৰাট অট্টালিকাক পুৰাতত্ত্ববিদসকলে ৰাজপ্ৰাসাদ বুলি কৈছিল। একেধৰণে আৱিষ্কৃত হোৱা শিলৰ মূৰ্তি এটাকো পুৰোহিত ৰজা বুলি কৈছিল। কিন্তু এইটো উল্লেখযোগ্য যে হৰপ্পীয় সভ্যতাৰ ধৰ্মীয় ৰীতি নীতি সম্বন্ধে এতিয়াও আমি সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব পৰা নাই আৰু সেইবাবে এনে ৰীতি নীতি পালন কৰোঁতাসকলৰ কিবা ৰাজনৈতিক ক্ষমতা আছিল নে নাই চিন্তনীয় বা আমি জ্ঞাত নহওঁ। আন এচাম পুৰাতত্ত্ববিদৰ মতে হৰপ্পীয় সমাজত কোনো ৰজা নাছিল আৰু ইয়াৰ প্ৰত্যেকজন ব্যক্তিয়েই ভোগ কৰিছিল সমমৰ্যাদা। আন এচাম পুৰাতত্ত্ববিদে আকৌ মত পোষণ কৰিছে যে হৰপ্পা অঞ্চলত এজন নহয়, প্ৰতিখন ঠাইতে এজন এজন ৰজা আছিল, যেনে হৰপ্পাত এজন, মহেঞ্জোদাৰোত এজন, লোথালত এজন ইত্যাদি। কিন্তু আমি যদি হৰপ্পা সভ্যতাৰ বৈশিষ্ট্যসমূহ পৰ্যালোচনা কৰোঁ আমি দেখিম যে সমগ্ৰ হৰপ্পা অঞ্চলটোত সুপৰিকল্পিত জনবসতি, ইটাবোৰৰ সমান আকৃতি আৰু অনুপাত, দৈনন্দিন জীৱনৰ সা সঁজুলিৰ সামঞ্জস্য আদিয়ে এইটোৱে সূচায় যে হৰপ্পাত এখনেই ৰাজ্য আছিল। ধন্যবাদ।